নমস্কাৰ সকলোলৈকে আৰু স্বাগত মোৰ অন্য এটা নতুন ব্লগলৈ। আজি একদম পুৱতি নিশাতে উঠি ল'লোঁ। এফালে বৌ গা পা ধুই আহি শাক পাচলি অলপ কাটি লৈছে, মানে আজি এটা বিশেষ দিন, তো সেইটো কাৰণে ভালেমান মানুহ আহিবলগীয়া আছে। তো ইমান কামবোৰ মানুহ থাকিলে কৰিবলৈ অকণমান অসুবিধা লাগে। তো আজি আমি সোনকালে উঠি বৈ মই যিকেইটা পাৰোঁ সেইকেইটা কাম কৰি ল'লোঁ। লগতে জিও আমাৰ উঠি গ'ল দেই। জি উঠিলে মানে কি, তাই আজি কি গম পাইছে নাজানো, কিন্তু ফূৰ্তিতে উঠি গ'ল লাইট জ্বলোৱা দেখি। কিন্তু বায়েক শুইয়ে আছে। এইফালে ইমান ভাল দিনত মোক পিঁয়াজে কন্দুৱাই দিছে কিন্তু দেই, বৰ বেয়া অৱস্থা। মা আহি গ'ল বজাৰৰ পৰা মাছ কেইটামান লৈ সোনকালে, মানুহ আহি পাব যিহেতু, সেইটো কাৰণে। তো এইবোৰ কৰি মেলি ময়ো যাওঁ অকণমান চাফ চিকুণ হৈ লওঁগৈ, গা পা ধুই আজৰি। এইফালে পাপাই খেলাই আছে আৰু এইয়া অলপ সময় পাছতে কাম কাজ আজৰি কৰি ময়ো গা পা ধুই চাফা হৈ গ'লোঁ। এইফালে থালি ৰেডি কৰি থৈছোঁ। কি কাৰণে ৰেডি কৰি থৈছোঁ অলপ পাছত জনাই আছোঁ, তো ভিডিঅ'টো চাই থাকক। এই আমাৰ জিও লেটেৰি, ইফালে বৌ। তো এবাৰ ওলাই আহিলোঁ আমি, থালিখন যে সজাইছিলোঁ কি কাৰণে আহিছোঁ কৈ আছোঁ বোলক। এয়া আজি মানে আমাৰ শ্ৰদ্ধা দিব। তো পাপাৰ কষ্ট আৰু মাৰ চেষ্টাৰ ফলত বহুত দিনৰ সপোন এটা আজি পাপা আৰু মায়ে পূৰণ কৰিব গৈ আছে। তো সেয়েহে মেচিনটো আনিলে যিহেতু, তো এতিয়া পূজা দিবলৈ বৌ আহিলে। বৌ ঘৰখনৰ লখিমী, তো তায়ে এই পূজা পাঠ কৰি দিছে। এইফালে টিকিলিজনী আমাৰ অকণমানি উৎপাত কৰি আছে। আমাৰ জিও আহিব নোৱাৰিলে, যে ভিতৰত সোমাই আছে। এয়া উৎপতীয়া কচুগুটি আমাৰ। মোৰ মনটো ইমানেই ফূৰ্তি লাগি আছে, একদম ক'বই নোৱাৰিছোঁ। এবাৰ ওপৰলৈ আহিলোঁ চাকি জ্বলাবলৈ। ইফালে বৈ জ্বলাই আছে আৰু ওপৰৰ পৰা গোটেই চাৰিওকাষটো একদম সেউজীয়া হৈ আছে। মনটো ভালেই লাগি গৈছে আৰু জানেই মই সেউজীয়া এনেই ভাল পাওঁ। ইমান ধুনীয়া লাগিছে আকাশখন চাওকচোন। এইফালে মানুহ ৰাস্তাৰ পৰা এপাক দেখুৱাই দিছোঁ, মেচিনটো ৰেডি কৰাত লাগি গৈছে। আজি মা আৰু পাপাৰ বহুত দিনৰ সপোন পূৰণ হৈছে। আমাৰ সপোনবোৰ পূৰণ কৰোঁতে কৰোঁতে নিজৰবোৰ পাহৰিয়ে গৈছিলে। তো আজি সেইবোৰ পূৰা কৰিলে বহুত দিনৰ পিছত, সেয়েহে বেছি ভাল লাগিছে মনটো। বৌ মই দুইজনী ওপৰত ৰ'দত ৰৈ আছোঁ, আৰু বৌ মই আমি দুইজনী বৌক নন্দেক হ'লেও বৌক নন্দেক কম আৰু লগৰ বেছি দেই। দুইজনী একদম বেষ্ট ফ্ৰেণ্ডৰ নিচিনা থাকোঁ, একদম সমনীয়াৰ নিচিনা ওলাই যাওঁ ঘূৰিবলৈ মেলিবলৈ। মাও বাৰু তেনেকৈ থাকে, আৰু কিন্তু কোনো কথাতে মায়ে বৌক হওক বা মোক হওক বাধা নিদিয়ে দেই। মানে গালিটো বেছি মই খাওঁ কিবা ক্ষেত্ৰত হ'লেও। ইফালে পূজা দি শেষ কৰি আহিলোঁ, জিওক অকণমান চাফা কৰি দিলোঁ। তাইও বেছি অলপ বাহিৰত ওলাই যাব পাৰিব, যিহেতু চাফা কৰা নাছিলোঁ। সময় নাপাওঁ নহয়, এনেকৈ অকণমান কাম চাম হ'লে ব্যস্তটো বেছি বাঢ়ি যায়। ভিডিঅ' কৰিবলৈ অসুবিধাই হয়, তথাপিও থপিয়াই থপিয়াই আৰু ভিডিঅ' বনাওঁ দেই। এইফালে আমাৰ অকণমানি একদম ইউটিউবত কি লেকচাৰ দি আছে। আৰু এইফালে জিওক থৈ আহিয়ে খুৰীৰ লগত লাগি গ'লোঁ চাহ বকাত, মিস্ত্ৰীবিলাকক দিবলৈ পুৱাৰ পৰাই লাগি আছে যিহেতু। মা মই যাওঁ দি আহোঁগৈ। বেছি একো দিয়া নাই দেই, দুখীয়া মানুহ কম দামী যিটো পাইছোঁ সেইটোৱে দিছোঁ। এয়া আমাৰ ধনু, গাটো বেয়া কাৰণে সি আজি আহিবই পৰা নাই বেচেৰা। এইফালে আহি গ'ল আমাৰ ব্ৰইলাৰ পোৱা আনিলে মায়ে মাছ, আৰু এতিয়া পাপাই লৈ আহিলে ব্ৰইলাৰ। এইফালে আমাৰ কাম আৰম্ভ হৈয়ে আছে কিন্তু দেই। মইহে মাজে মাজে থপিয়াই থপিয়াই যিকণ পাৰিছোঁ সেইকণ ভিডিঅ' বনাই ৰাখি থৈ দিছোঁ। ইফালে একেবাৰে শেষৰ সময়ত সন্ধিয়া ভাত পানী সকলোকে খুৱাই বোৱাই আজৰি কৰি মেলি তাৰপিছত কাম শেষ হ'ল। শেষ হওঁ মানে 4-5টা মানেই বাজিলে। তো শেষ হোৱাৰ পিছত বস্তু বাহিনী সামৰিলে, সেয়েহে আহিলোঁ অলপ ৰাস্তালৈ চাবলৈ। তো মানুহ দেখিছোঁ বা বহুত হৈছে দেখোন।
মনটো ফূৰ্তিতে ক'ব নোৱাৰা হৈ গৈছে। এইফালে অকণমানি আমাৰ কি কৈছে শুনোচোন। বহুত মজা লাগিছে। চাক চাক ধনু কেনেকুৱা লাগিছে আজি মনটো? মজা লাগিছে বা। আৰু হেৰি যে তই আজি নাই অহা যে, দিনত এপাক আহিবি আমাৰ ঘৰলৈ আহিবি দেই। ৰাতি সাজৰ বাবেও যোগাৰ এইফালে হৈ গ'ল। ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভাল লাগে লাইক কৰি দিব, কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে, আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব যিসকল নতুন। ধন্যবাদ। গুড নাইট।